বৰ্তমানো মানে আমাৰ মাজত লাচিত আছে দেশক ভাল পোৱা আছে তাৰমানে আপোনালোকে দেশক ভাল পায় পায় কি সুধিম আৰু আৰু যে ইতিমধ্যে মোবাইল কাটিলে নেকি কাটিলে মোবাইল কাটিলে কাটিলে কিয় কাটিলে মোবাইল কিয় কাটিলে এইটো আমি মানে মোবাইলটো কিয় কাটিলে যে কাটিলে তাক সুধিব বিচাৰিম কোনে কাটিলে লাচিতৰ মনে কাটিলে এইটো বৰ্তমান আমাৰ মাজত লাচিতৰ ফুকন আছেতো এইটো তেওঁৰ মূৰ্তি মূর্তি না রেখা আচ্ছা লাচিত বৰফুকনে কার বিরুদ্ধে যুদ্ধ করিয়েছিল মোগলৰ আৰু মমায়কক কিয় কাটিলে মোগলসকলে অসমৰ যিটো আক্ৰমণ কৰিছিল মোগলকে প্ৰাচীন বা বেৰ দিবলৈ চেষ্টা কৰিছিল তেতিয়া তেওঁৰ মোমায়েকে প্ৰাচীন নিদি কামখিনি অৱহেলা কৰি গোটেই সৈন্যবাহিনীক লৈ টোপনি গৈছিল সেইকাৰণে লাচিত বৰফুকনে আহি থাকিলে গোটেই সৈন্যবাহিনীখন লৈ তেওঁৰ মোমায়েকে টোপনি গৈছিল বহুত খং উঠিছিল আৰু তেওঁৰ এই খঙৰ কাৰণে তেওঁ মোমায়েকক নিৰুৎসাহ কৰিব কৈছোঁ যাতে মোৰ দৰে এনেকৈ গাড়ী নচলাওঁ ঠিক আছে আপুনি যদি বাচি আহে যদি বাচি যায় কিছুমানৰ পিছত তেতিয়াহ'লে আপুনি কি কৰিব আকৌ মঞ্চ আৰম্ভ কৰিব নেকি নাই ছাৰ আৰু নচলাওঁ ঠিক আছে আপুনি এতিয়া ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰি মানুহ আহি আপোনাক লৈ যাব আৰু ভৱিষ্যতে তেনেকুৱা কাম নকৰিব আৰু ৰাইজক বুজাই ক'ব যাতে এই মদ চদ খাই মোবাইল কাণত লৈ বা ড্ৰাইভিং লাইচেন্স নোহোৱাকৈ উপযুক্ত বয়স নহ'লে যাতে বাইক নচলায় তেতিয়া আপুনি এতিয়া যাব পাৰে